প্রথম কোশ্চিন মগধর প্রাচীনতম রাজধানীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ৰাজগৃহ। নেক্সট কোশ্চিন এলাহাবাদ প্ৰশস্তিৰ লেখক কোন আছিল? ইয়াৰ উত্তৰ হ'ল হৰিসেন। নেক্সট কোশ্চিন প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা গৈছিল? ইয়াৰ উত্তৰ হ'ল সমুদ্ৰগুপ্তক। নেক্সট কোশ্চিন প্ৰাচীন ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক জনা গৈছিল? ইয়াৰ উত্তৰ হ'ল কালিদাসক। নেক্সট কোশ্চিন মহামতি অশোক কোন বংশৰ সম্ৰাট আছিল? ইয়াৰ উত্তৰ হ'ল মৌৰ্য বংশৰ। নেক্সট কোশ্চিন জম্মু দ্বীপ কাক কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল ভাৰতবৰ্ষক। নেক্সট কোশ্চিন বিক্ৰমাদিত্য ৰজাৰ সিংহাসনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল ৩২ সিংহাসন। নেক্সট কোশ্চিন সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম নিদৰ্শন ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ল পশ্চিম পঞ্জাৱৰ মণ্টগোমাৰীৰ হৰপ্পাত। নেক্সট কোশ্চিন হিন্দু সভ্যতাৰ নামাকৰণ কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ল ছাৰ জন মাৰ্চাল। নেক্সট কোশ্চিন মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ল মৃতকৰ ঢিপ বা মৃতকৰ টিলা। নেক্সট কোশ্চিন হৰপ্পা সভ্যতা কোনটো যুগৰ আছিল? ইয়াৰ উত্তৰ হ'ল তাস্ৰ প্ৰস্তৰ যুগৰ। নেক্সট কোশ্চিন সিন্ধু উপত্যকা সভ্যতা কেনেধৰণৰ সভ্যতা আছিল? ইয়াৰ উত্তৰ হ'ল নগৰীয়া সভ্যতা। নেক্সট কোশ্চিন হিন্দু সভ্যতাৰ আৱিষ্কাৰকজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল চাৰ্লছ লেছন। নেক্সট কোশ্চিন সৰ্বপ্ৰাচীন সংস্কৃত গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ঋগ্বেদ। নেক্সট কোশ্চিন কোন ইউৰোপীয়াই সৰ্বপ্ৰথমে ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল আলেকজেণ্ডাৰ। নেক্সট কোশ্চিন কোন প্ৰাচীন ভাৰতীয় ৰজাই গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰগুপ্ত মৌৰ্যই। নেক্সট কোশ্চিন কোন প্ৰাচীন হিন্দু ৰজাই পিতাকক হত্যা কৰি সিংহাসন দখল কৰিছিল? ইয়াৰ উত্তৰ হ'ল বিম্বিসাৰৰ পুত্ৰ অজাতশত্ৰুৱে। নেক্সট কোশ্চিন নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ল শিলভদ্ৰ। নেক্সট কোশ্চিন ভাৰতৰ নিউটন কোন? ইয়াৰ উত্তৰ হ'ল আৰ্যভট্ট। নেক্সট কোশ্চিন ভাৰতীয় জ্যোতিষশাস্ত্ৰ বাইবেল বুলি কোনখন পুথিক কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল পঞ্চ সিদ্ধান্তক। নেক্সট কোশ্চিন কোনজন প্ৰথম ভাৰতীয় জ্যোতিষবিদে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল আৰ্যভট্টই। নেক্সট কোশ্চিন অভিজ্ঞান শকুন্তলম কাৰ নাটক? ইয়াৰ উত্তৰ হ'ল কালিদাস। নেক্সট কোশ্চিন কোনজন চীনা পৰিব্ৰাজকে দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ল ফাহিয়ান। নেক্সট কোশ্চিন কোনজন চীনা পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ সময়ত ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ল হিউৱেন চাং। নেক্সট কোশ্চিন হৰ্ষবৰ্ধনৰ ভনীয়েকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল ৰাজশ্ৰী।